প্ৰথম স্থান ল'বলৈ সক্ষম হৈছে চয়নিকা গগৈ। ধন্যবাদ। দাতা পূজা দৈমাৰী তেখেতকে প্ৰাইজ প্ৰদান কৰিছে আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে। মঞ্চৰ আমন্ত্ৰণ কৰিছো। ডান্স কম্পিটিশ্যন ডান্স ইণ্ডিয়া ডান্স তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে জুইকা মহাকালী বংশীয়া আৰু তেখেতক প্ৰাইজ দিব আমাৰ মন দৈমাৰী অন্যম ওৱাৰীয়ে তেখেতক সম্বোধন জ্ঞাপন কৰিলে। যিহেতু সৌভাগ্য ব্যক্তি আমাৰ মাজত আছে, সেয়ে আমাৰ এনে সৌভাগ্যৱান ব্যক্তিয়ে আমাক যিহেতু অনুষ্ঠানটোত সহায় কৰি আহিছে, আমি তেখেতক পূজা দৈমাৰীক এখন ফুললাম গামোচাৰে এই সম্বোধনা জনাইছে। এই মন ওৱাৰী আমাৰ অধ্যক্ষ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতৰ প্ৰাইজ ল'বৰ কাৰণে আমি মঞ্চলৈ প্ৰদান কৰিছোঁ আৰু তেখেতৰ প্ৰাইজ দিব আমাৰ লোক ক্লাবৰ সভাপতি দাতা মণি বৰাদী। নিজে চলালে অসমীয়া নৃত্যত এই বছৰ দ্বিতীয় স্থান ল'বলৈ সক্ষম হৈছে জুইকা মহাকালী মণিদেৱী। তেওঁ নৃত্যত এই বছৰ সৰ্বশ্ৰেষ্ঠ প্ৰথম প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছে বংশীয়া জুইকা মহাকালী। আমাৰ ইউথ ক্লাবৰ এডভাইজাৰ মনোৰঞ্জন দৈমাৰী অসম পুলিচত তেখেতে চাকৰি কৰে আৰু দাদা আমি তেখেতৰ প্ৰাইজ দিবৰ কাৰণে ইয়াৰে জনাইছোঁ জুইকা মহাকালী। এবাৰ মণি দেউৰীয়ে দেউ নৃত্যত ফাৰ্ষ্ট প্ৰাইজ ল'বলৈ সক্ষম হৈছে। এই বছৰ দেউ নৃত্য প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে জুইকা মহাকালী আৰু তেখেতৰ প্ৰাইজ দিব আমাৰ অসম পুলিচ মনোৰঞ্জন দৈমাৰীয়ে দাতা। এয়া তেখেতক এয়া প্ৰাইজ দিছে জুইকা মহাকালী আৰু লগতে মনোৰঞ্জন দৈমাৰী দাতাক এখন ফুলাম গামোচাৰে আদৰণি জনাব। জুইকা মহাকালী আমাৰ অসম পুলিচৰ বাবে। ইয়াৰ পাছতে আমি মঞ্চ এই বছৰ মিচিং নৃত্যত শশী প্ৰভা কামান তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে সকলো জুইকা মহাকালী। তেখেতক প্ৰাইজ দিব তৃতীয় প্ৰাইজ এয়া আমাৰ দাতা মন ওৱাৰী দেৱে তেখেতক এয়া প্ৰাইজ দিছে আৰু মন ওৱাৰীক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ ইউথ ক্লাবৰ এডভাইজাৰ মনোৰঞ্জন দৈমাৰী দেৱে। জুইকা মহাকালী। তাৰপিছত আকৌ পুনৰ ডান্স 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 ঢোপো এখন আছিল, তেখেতে কিবা আৰু এখন নৃত্য প্ৰতিযোগিতালৈ গৈছে, সেই আমাক জনাইছে। তেখেতে হ'ল আমাৰ সাংস্কৃতিক সম্পাদক কুশল বৰাদেৱে প্ৰাইজ গ্ৰহণ কৰিব আৰু দাতা আমি স্থায়ী সভাপতি
লাহতি শইকীয়াক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছো। এয়া লাহতি শইকীয়াক এখন ফুলাম গামোচাৰে এয়া আদৰণি জনাইছে আমাৰ স্থায়ী সভাপতি মণি বৰাদেৱে। আৰু আমি লাহতি শইকীয়াই আমাক মৰম কৰি ইউথ ক্লাবক মৰম কৰি ৩০০০ টকা আমাক আগবঢ়াইছে আৰু তেখেতক সুস্বাস্থ্য কামনা কৰি আৰু দীৰ্ঘায়ু কামনা কৰিছো। ছোৱালীজনী আহিব নোৱাৰিলে তেখেতৰ হয় ই আগবঢ়াই গৈছে। লাহতি শইকীয়াই আমাৰ দাতা বাংগাল আৰু বিক্ৰম গগৈক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছো। আৰু লগতে নাওৱা দলক আমি আগলৈ আহিব আগলৈ আহক আগলৈ আহক। নাওৱা দল এই বছৰ দ্বিতীয় স্থান ল'বলৈ সক্ষম হৈছে। তেখেতলোকৰ প্ৰাইজসমূহ আমাৰ দাতাসকল আহি আছে। বংগল বসুমতাৰী আৰু বিক্ৰম গগৈক আমি আমন্ত্ৰণ কৰিছো আৰু তেখেতলোকক এখন ফুলাম গামোচাৰে আদৰণি জনাব সাংস্কৃতিক সম্পাদক তথা উপেন বসুমতাৰী।